ব্ৰেকআপ হোৱা 6 মাহৰ পিছত এক্স গাৰ্লফ্ৰেণ্ডৰ SMS হঠাৎ মোলৈ কি বুলি আহিছে চাওঁ আহকচোন। হাই, হেল্ল', কি কৰিছা? এনে আছো, তুমি? ময়ো এনেই আছো। খবৰ ভালনে? আছো আৰু। মোক একেবাৰে পাহৰিয়ে গ'লা ন? কি দিছিলা সেইবিলাক? চব মিছা আছিল ন? অভিনয়। তুমি ভাল পোৱাৰ নামত অভিনয় কৰি আছিলা আৰু মই সঁচা বুলি ভাবি সঁচা ভাল পাই পেলালো। জ্বালা পস্তাই আছো এতিয়া। আৰু নকৰো আৰু প্ৰেম চেম, মই বাদ দিলো। তুমি হেপী থাকা, বাই। পলাশি মূল ফুলা না